আজি আদানী পাৱাৰৰ কোৱাৰ্টাৰ 1 ৰিজাল্ট ডিক্লেয়াৰ কৰে। এতিয়া যদি আমি আদানী পাৱাৰৰ ৰেভিনিউ ফ্ৰম অপাৰেটিং প্ৰফিট চাওঁ তেনেহ'লে দেখোঁ যে আদানী পাৱাৰৰ কোৱাৰ্টাৰ 1 কোৱাৰ্টাৰ ৰেভিনিউ প্ৰফিট 13,363 কৰোৰৰ পৰা বৃদ্ধি হৈ 14,955 কৰোৰ হয়। অৰ্থাৎ কোৱাৰ্টাৰ 1 কোৱাৰ্টাৰ ৰেভিনিউ প্ৰায় 12% বৃদ্ধি হয়। আনহাতে এবাৰ যদি আমি ইয়াৰ অন ইয়াৰ চাওঁ তেতিয়াহ'লে দেখোঁ যে আদানী পাৱাৰৰ ৰেভিনিউ ফ্ৰম অপাৰেটিং প্ৰফিট 11,005 কৰোৰৰ পৰা বৃদ্ধি হৈ 14,955 কৰোৰ হয়। অৰ্থাৎ ইয়াৰ অন ইয়াৰ প্ৰায় 35% ৰেভিনিউ বৃদ্ধি হয় ফ্ৰম অপাৰেটিং প্ৰফিট। তাৰপিছত এবাৰ যদি আমি নেট প্ৰফিট চাওঁ তেনেহ'লে দেখোঁ যে আদানী পাৱাৰৰ নেট প্ৰফিট কোৱাৰ্টাৰ 1 কোৱাৰ্টাৰ 2,737 কৰোৰৰ পৰা বৃদ্ধি হৈ 3,912 কৰোৰ হয়। আনহাতে ইয়াৰ অন ইয়াৰ নেট প্ৰফিট 8,759 কৰোৰৰ পৰা কমি গৈ 3,912 কৰোৰ হয়। এতিয়া নেট প্ৰফিট যে কমিছে ইয়াৰ মেইন কাৰণটো হৈছে আদানী পাৱাৰৰ ইয়াৰ অন ইয়াৰ অৰ্থাৎ লাষ্ট ইয়াৰ এই কোৱাৰ্টাৰটোত আদাৰ ইনকাম কিমান আছিলে 7,103 কৰোৰ, যিটো এইবাৰ কিমান হৈছে 518 কৰোৰ। অৰ্থাৎ আমাৰ যিটো নেট প্ৰফিটৰ ডিক্লাইন হৈছে সেইটো আমাৰ কি হৈছে আদাৰ ইনকামৰ কাৰণে হৈছে, কোম্পানীৰ কোনো ইণ্টাৰনেল প্ৰব্লেমৰ কাৰণে নহয়। চ' ইয়াৰ পিছত যদি আমি চাওঁ আদানী পাৱাৰৰ EPS কিমান হৈছে এইবাৰ 7.05, যিটো আছিলে আমাৰ কিমান আছিল 5.20। অৰ্থাৎ EPSৰো এক সুন্দৰ জাম্প দেখা গৈছে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ। ইয়াৰ অন ইয়াৰ 42.10 পৰা কমি 7.05 হৈছে, যিটো কি হৈছে আমাৰ আদাৰ ইনকামত যিটো লাষ্ট ইয়াৰৰ এইটো কোৱাৰ্টাৰ আদাৰ ইনকাম আছিলে এইটো বহুত বেছি আছিলে। চ' এইটো তাৰ কাৰণে কমিছে। চ' আমি যদি চাওঁ অভাৰঅল আদানী পাৱাৰৰ আৰু এইবাৰৰ কোৱাৰ্টাৰ ৰিজাল্ট অভাৰঅল ভালে দেখা যায়। এতিয়া আমি অহাকালি মাৰ্কেটে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দেখায় এইটো চাবলগীয়া হ'ব।